হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকৰ আগত আগবঢ়াইছোঁ চিকেনৰ এটা ধুনীয়া ৰেচিপি কেপচিকামৰ সৈতে। কেপচিকামৰ সৈতে চিকেন কেনেদৰে বনাব পাৰি মই এইটো আপোনালোকক উল্লেখ কৰিম। প্ৰথমে কেইটুকুৰমান চিকেন লওক, তাৰপিছত চিকেনখিনি নিমখ আৰু হালধি মিক্স কৰক। তাৰপিছত এখন পেন লওক, পেনত তেলখিনি গৰম কৰি ল'ব। তেলখিনি পূৰা গৰম হোৱাৰ পিছত চিকেন কেইটুকুৰ তাত ফ্ৰাই কৰিব। যেতিয়ালৈকে চিকেনৰ কালাৰ চেঞ্জ হৈ নাযায় তেতিয়ালৈকে ফ্ৰাই কৰি থাকিব। এই ৰেচিপিটো বহুত ধুনীয়া ৰেচিপি, আপোনালোকে ট্ৰাই কৰি চাব পাৰে ঘৰত। চিকেনখিনি ফ্ৰাই কৰি ল'ব। প্ৰথমে কালাৰ চেঞ্জ হোৱাকৈ ফ্ৰাই কৰি ল'ব। তাৰপিছত চিকেনখিনি নমাই থৈ এখন প্লেটত পিঁয়াজ, নহৰু, আদা এইবিলাক ইচ্ছা অনুসৰি লৈ ল'ব। তাৰপিছত এখন পেনত তেল গৰম কৰি তাত মই 2টা পিঁয়াজ দিছোঁ। ইয়াত পিঁয়াজখিনি ভালদৰে ভাজি লওক। মই যিখনত চিকেন ফ্ৰাই কৰিছোঁ মই সেইখনতে তাতে তেল আৰু পিঁয়াজখিনি ভাজি আছোঁ, বেলেগ পেন লোৱা নাই। পিঁয়াজখিনি ভালদৰে ফ্ৰাই কৰি লওক। পিঁয়াজখিনি ব্ৰাউন কালাৰ হ'ব দিব। তাৰ আগতে চিকেন ঢালি নিদিব, আগতে পিঁয়াজখিনি ব্ৰাউন কালাৰ কৰি ল'ব। 1 চামুচ নিমখ দিছোঁ যাতে পিঁয়াজখিনি ভালদৰে সোনকালে ব্ৰাউন কালাৰ হয়, সোনকালে ফ্ৰাই হয়। ভালদৰে লৰাই থাকিব। পিঁয়াজখিনিৰ পৰা যেতিয়া এক্সট্ৰা তেল ওলাব 3 মিনিটমান এনেদৰে লৰাই থকাৰ পিছত তেতিয়া আপোনালোকে তাত নিজৰ ইচ্ছা অনুসৰি নহৰু দিব। মই ইয়াত নহৰু পেষ্ট বনাই লৈছিলোঁ, নহৰু দিলোঁ। মই ইয়াত 2 চামুচ নহৰু পেষ্ট, সৰু স্পুনৰ 2 স্পুন। এইখিনি ভালদৰে লৰাই থাকিব। পিঁয়াজটোৰ কালাৰ চেঞ্জ হৈ গৈছে। তাৰপিছত আদা দিলোঁ 1 স্পুন। এইটো কেঁচা জলকীয়া আৰু শুকান জলকীয়া মিক্স পেষ্ট বনাইছিলোঁ, ঢালি দিছোঁ 1 চামুচ। এইখিনি ভালদৰে লৰাই থাকিব। চাওক ইয়াৰ কালাৰ চেঞ্জ হৈ গৈছে। মছলাখিনি যাতে লাগি নধৰে ভালদৰে লৰাই থাকিব। ইয়াত 1 চামুচ মই হালধি দি দিছোঁ। আপোনালোকে যিখিনি চিকেন ল'ব এইটো জোখ অনুসৰি মছলা দিব। এইখিনি লাগি ধৰিছে, অলপমান মই পানী দিলোঁ। পানী দিলে মছলাখিনি ভালদৰে মিক্স হৈ যাব। পিঁয়াজৰ লগত মিক্স হৈ গৈছে মছলাখিনি। ইয়াত মই অকণ জিৰা দিছোঁ, আধা চামুচ জিৰা দিছোঁ। পানী দি ভালদৰে মিক্স কৰি ল'ব মছলাখিনি। লৰাই থাকিব চামুচেৰে। যেতিয়ালৈকে ইয়াৰ পৰা এক্সট্ৰা তেল নোলায় তেতিয়ালৈকে আপোনালোকে এইটো
চিকেন ঢালি নিদিব। ইয়াৰ পৰা এক্সট্ৰা তেল এৰা ষ্টাৰ্ট হৈছে। এতিয়া মই চিকেনখিনি ঢালি দিলোঁ। এতিয়া এইখিনি ভালদৰে লৰাব লাগিব। ভালদৰে লৰাই থাকিব লাগিব কিছু সময়। চিকেনৰ পৰা এক্সট্ৰা পানী যেতিয়া ওলাব তেতিয়া আপোনালোকে ঢাকনিৰে ঢাকি দিব। এইটো এক্সট্ৰা পানী ওলাই আছে চিকেনৰ পৰা। এইখিনি ঢাকনি এটাৰে ভালদৰে ঢাকি দিব। 15 মিনিট এনেদৰে থৈ দিব ঢাকনিৰ সৈতে। তাৰপিছত ঢাকনিটো আঁতৰাই দি তাত 1 চামুচ ঘি ঢালি দিব যাতে চেণ্টটো ধুনীয়া হয়। ঘি দিলে চিকেনৰ চেণ্ট বহুত ধুনীয়া হয় আৰু অলপ চিকেনটো মানে টেষ্টি লাগে। ঘিখিনি গলিব দিব। তাৰপিছত ইয়াত মই কেইটামান গছৰে হয় তুলি আনিছিলোঁ মই কেপচিকাম। তো মই কেপচিকাম কেইটা ইয়াত দি দিলোঁ। লগত এটা গ্ৰীণ কালাৰৰ জলকীয়া দিছোঁ। তাৰপিছত আপোনাৰ পানী ঢালি দিব ইয়াত। পানীখিনি ঢালি দি ভালদৰে লৰাই দিব। মই ইয়াত 2 কাপ পানী দিছোঁ। ভালদৰে লৰাই দিব। আপোনালোকে যিখিনি চিকেন দিয়ে সেইটো অনুপাতে আপোনালোকে পানী দিব। মই ইয়াত 2 কাপ পানী দিছোঁ। তাৰপিছত ঢাকনিৰ সৈতে ঢাকি দি 20 মিনিট সময় ৰাখিব। 20 মিনিট পিছত মাজতে আকৌ এবাৰ ঢাকনি আঁতৰাই চাব চিকেনখিনি ঠিকে আছে নে নাই, নিমখ ঠিকে আছে নে নাই। যেতিয়ালৈকে তাৰপিছত আকৌ ঢাকনিটো মাৰি দিব যাতে চিকেনখিনি সোনকালে সিজি যায়। তাৰ 10 মিনিট পিছত ঢাকনিখন আঁতৰাই দিব। তাৰপিছত চাব আপোনালোকৰ ইচ্ছা অনুসৰি পানীখিনি শুকাব দিব নে অকণ ৰাখিব। মই ইয়াত অকণ গ্ৰেভি টাইপ কৰিছোঁ। গ্ৰেভি টাইপ কৰিছোঁ। অলপ জোলটো বেছি হোৱাৰ কাৰণে মই আকৌ ঢাকনিখন মাৰি দিলোঁ। 5 মিনিট পিছত ঢাকনিটো আঁতৰাই দিলোঁ। জোলটো কমি গৈছে বহুখিনি। কমি গৈছে। এইটো চাওক। এতিয়া এইটো আপোনালোকৰ চিকেন প্ৰস্তুত হৈ গ'ল। এইটো আপোনালোকে অতি কম সময়ৰ ভিতৰতে আধা ঘণ্টাৰ ভিতৰতে চিকেন এই ৰেচিপিটো বনাব পাৰে। এবাৰ বনাই চাব আপোনালোকে। বহুত ভাল লাগে খাই, বহুত টেষ্টি লাগে। আপোনালোকে এবাৰ বনাব কেপচিকামৰ সৈতে চিকেন ৰ'ষ্ট।
নিজৰ ইচ্ছামতে আপোনালোকে চিকেন ল'ব, মছলা দিব, কি মছলা দিব লাগে সেয়াও আপোনালোকে জানে। মই ইয়াত দেখুৱাইছোঁ, চাওক কেপচিকামৰ সৈতে চিকেন দেখিবলৈ বহুত ধুনীয়া হয়নে নহয়? ফ্ৰেণ্ডছ, আপোনালোকে এইটো ভিডিঅ' চাই কেনে পালে নিশ্চয় জনাব আৰু লাইক ছাবস্ক্ৰাইব কৰিব।